নমস্কাৰ আমি বঙাইগাঁৱৰ এখন কাগজৰ কথা মই জনাইছিলোঁ আমাৰ ৰূপজ্যোতি টিপছ চেনেলটোত এইখন 14/10/2024 হয় তেওঁ 23 বুলি লিখিলে এইটো ভুল কৰিছে 14/10/2024 তাৰিখে তেওঁ এখন কাগজ ধুবুৰীত দিছোঁ 15 তাৰিখে তেওঁলোকে দিছে 14/10ত তেওঁলোকে বনাইছে আৰু 15 তাৰিখে এখন জমা দিছে একচেপ্ট কৰিছে বুলি মোক জনাইছে আৰু 16 তাৰিখত মেডিকেল ফিট হৈ আহিলোঁ থেংক দাদা আপোনাৰ পৰা ইমানখিনি জানিব পায় থেংক আৰু ডিটেইল মই যেহেতু শুনিছোঁ সেইটো কাৰণে ইউটিউবত দিবৰ কাৰণে কৈছে মোক ডিভি অফিচাৰতে বহুত বঢ়িয়া সুধিছিলোঁ পিছত প্ৰব্লেম নহ'বতো কৈছে বাটায়া জেগা আৰু ষ্টেট কাষ্টখন ৰাখিছে সেইটো কথা মনত ৰাখিবা তেওঁলোকে DC ছাৰৰ পৰা এখন ফৰ্মেট লিখি লৈ গৈছে যিখন মই ৰাতিপুৱা জনাইছিলোঁ তোমালোকক ৰূপজ্যোতি টিপছ চেনেলটোত সেই কাগজখন তেওঁলোকে জমা দিছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আৰু তেওঁ সুধি আহিছে ডিভি কৰা অফিচাৰজনক যে কিবা অসুবিধা হ'ব নেকি তেওঁ কৈছে যে কিবা যদি অসুবিধা হয় তেন্তে কোৱা যাব নাইবা এখন তোমালোকে জমা লোৱা হ'ব বা এখন শুদ্ধ হৈছে ফিজিকেল 10 তাৰিখে আছিল কিন্তু ডিভি 16 তাৰিখেহে হ'ল ফিজিকেল কেনেকুৱা হৈছে মই সুধিলোঁ ফিজিকেল ইজি বুলি কৈছে ট্ৰেক 6 পাক বঢ়িয়া ৰোড কেম্পৰ ভিতৰতে ট্ৰেক 6 পাক আৰু বঢ়িয়া ৰোড বুলি কৈছে ধুবুৰী কোনটো চেণ্টাৰ মই সুধিছোঁ ধুবুৰী আমাৰ দিনা ফিজিকেল 66 জন আছিলে 18 জন ফেইল কৰিছে 66 জনৰ 18 জন ফেইল কৰিছে 10 তাৰিখ 10 অক্টোবৰ আজি হৈছে 18 অক্টোবৰ তেওঁলোকৰ 10 তাৰিখৰ গ্ৰুপ আছিলে ধুবুৰী চেণ্টাৰৰ আৰু যিখন ফৰ্মেট তেওঁলোকে DC ছাৰৰ পৰা লিখি লৈ গৈছে সেইখন তাতে একচেপ্ট কৰিছে আজি মেডিকেল 59 টোটেল 44 পাছ 15 জন ৰিমেডিকেল 15 জন ৰিমেডিকেল আৰু 44 জন পাছ কৰিছে DCৰ পৰা DC আমাক কৈছে যে জেনেৰেল নিদিবা আৰু আমি OBC বুলিয়ে এইটো বঢ়িয়া কৈছে তেওঁলোকে লিখি লৈ গৈছে হ'ব বুলি কৈছে মই সুধিছোঁ তাত কি কৈছে চেণ্টাৰত হ'ব বুলি কৈছে খুব ভাল কাম তেওঁলোকে কৰিলে যিসকল লগ লাগি কামটো কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু তেওঁলোক ফিট হওক তেওঁলোক ছাকচেছ হওক সেইটোৱে আমি আশা কৰিছোঁ সেইটোৱে আমি কামনা কৰিছোঁ আৰু যিসকলে ডকুমেণ্ট DC ছাৰৰ পৰা লিখাই ল'ম বুলি ভাবিছে তেওঁলোকে DC ছাৰক লগ কৰি কেইজনমান ল'ৰা বা ছোৱালী লগ হৈ তেওঁলোকে লিখিত লওক আৰু সেইখন জমা দিয়ক কাৰণ এজন যদি DCয়ে যিজন জিলাৰ প্ৰধান তেওঁ যদি লিখি দিয়ে তেওঁলোকে নিশ্চয়কৈ এখন মানিব লাগিব যে এইজন কেণ্ডিডেট বা এইজনী ছোৱালী 2023তো OBCৰ আণ্ডাৰত NCLৰ আণ্ডাৰত পৰে সেই বুলি যদি তেওঁলোকক লিখি দিয়ে তেন্তে নিশ্চয়কৈ তেওঁলোকে একচেপ্ট কৰিব যিহেতু নটিছ বৰ্ডত তোমালোকে দেখাই পাইছা লখৰাত যিটো নটিছ মাৰিছে তাতে লিখা আছে যে 2023ৰ 31 ডিচেম্বৰৰ আগত এইজন ল'ৰা বা এইজনী ছোৱালী NCLৰ আণ্ডাৰত পৰে নে নপৰে বা তেওঁলোকৰ NCL আছে নে নাই ক্ৰুচিয়েল ডেটৰ সেইটো কাৰণে যদি কোনোবাই লিখিত নিম বুলি ভাবিছে তেওঁলোকে নিব পাৰে আৰু DC ছাৰৰ পৰা তেওঁলোকে লিখাব পাৰে ধন্যবাদ